জ্যোতিস্মাৰ টিভি মিক্স আপ আৰু আজি মই বহুত দিনৰ মূৰত ভিডিঅ' বনালোঁ আৰু এতিয়া যে মই মামাহঁতৰ তাত আছে নাগৰা নাম মানে মামাৰ ছোৱালী এজনী হৈছে আৰু তাত মাতিছে নাগৰা আৰু ময়ো দেখাম ময়ো চাম মানে আৰু আপোনালোককো দেখাম তো ভিডিঅ'টো চাই থাকক চাহ খাইছে না নামৰ খাইছে আৰু খাম একবাৰ আৰু আমি নাম চাই নাম ধৰিলোঁ আৰু চাহ তাহ নাই কিন্তু আৰু তুমি চাহ খাইছা নাই খাইছোঁ মই কিহেদি ৰখিছে এইটো মায়া চাহ খাব ৰখিছে আৰু এইটো চাহ তাহ দিয়া নাই পাঠকে চাহ খাইছে কিন্তু পুৰা কিহেদি দিব সেই লুচি মিঠাই নিমকি এই আৰু বোলে কি মাংস আৰু কি লুচি আৰু ক'ত মিঠাই চাহ ক'ত ভানবৰা মায়াকে ই আগতে খাইছে দাইদা হৈ পিনে জালয়া মাহী আহিছে মাহী কি দিছে অ' মাই গড এইটো হেৰি হ'ব কি হয় নহয় খুৰা ভাত ৰান্ধিছে তাৰমানে পইচা বাচিছে আৰু ঘৰৰ মানুহে নাছিল আৰু এই মায়াকে মোৰ আগৰ ক'ত হা মই নিমকি লৈ দে কেইবাৰ খাইছা আছো তাই 15 নম্বৰ এয়া তুম গল্লাটো খাব তাৰ ভাতো খাব মাংস দি মাংস বা আমাক খুৱাই না খুৱাব না মাংস খাব এ বাচ্চাৰ পালা নাই যদি খাবি দে আজি ৰবিবাৰ পালো মই টিকলি আৰু টিকলি তোৰ মাক তাই গমে বনাই কিজনী আকৌ তোৰ মাকে কি কৰবি এবাৰ মোৰ বাৰ্থডে দেখ মাতিম আৰু মোৰ বাৰ্থডেটো ইউটিউবত পাতিম আৰু তোৰ বাৰ্থডেত মাতিবি না মোক মাতিম আইবি কেক কাটবা নহয় সাৰপ্ৰাইজ দিবি তহঁতে মই মাতিম নেকি তহঁতে সাৰপ্ৰাইজ দিবি মোক কন্টেন্ট লাগে না তো আরে লাগে গমে পাম আগৰ পৰা লুচি মাংস বনাই থাম তহঁতে দেখা সাৰপ্ৰাইজটো দিবি আৰু এতিয়া আমি গোটেইকেইটা নাম ধৰিম মই এই আৰু তই ধৰিবি নে লিটিল ধৰিম আৰু আছে এই দুটা পায়া আছে গ্ৰুপত জইন হৈ ল নাম ধৰিবি নে আৰু আমি এটা নাম ধৰিম কন্টেন্ট লাগে এতিয়া থাকিবা সতিনীৰ লগত এতিয়া থাকিবা সতিনীৰ লগত এতিয়া থাকিবা সতিনীৰ লগত এতিয়া থাকিবা সতিনীৰ লগত আমি দেখো ঘুরি গেছে পুনর দেখি বই থাকি আমি কি অলপ গাও যাম না আমার রমেনের মাক বই আছে দেখো আর মনে পড়ে না এটা সময়ত আমি কম খিচাকি দিছিলো পাইছো আজিকালি ৰাতি পাত্তা নাপো পাত্তা নাপো আৰু অকমান কাঠ চাপি আহা আমি সেই আগত দিনবিলাক মনত পৰোঁ আগত দেখি নাহা কিয় আপলোড
দেখি নজৰ দিবা নালাগে আৰু হৰি বোলাটো ভালকে ধৰা নজৰটো থাকে ক'ৰবাত বেলেগত আমাৰ ডাঙৰ আপাটো যা আমাৰ ডাঙৰ আপাটো পলিষ্টাৰৰ মেখেলাখন আনি দিছে আৰু মোৰ মায়ে সমাজত গাঁঠি দি ৰাখবে তাকে নজৰ কৰি থাকে ঘৰৰ কথা ক'লি হ'ব ময়ে আৰু মানে মাক ধৰিবে হৰি বলা হৰি বলা হৰি বলা ভগৱান কিশোর ভৈয়া বাংলা খোপা ঠুকি লাগে ভগবান বুড়া হলে মায়ের বছর ফল ধরে যদিও বা বুড়া গাছত কিবা ফল ধরে বুড়া গাছৰ ফল মাই ঘৰ ধনা পৰি থাকে সেইকাৰণে বুঢ়া গাছত খাৰ গোবৰ নেদে সেইকাৰণে বুঢ়া গাছত খাৰ গোবৰ নেদে আজিকালি বুঢ়ক যে এখন মোৰ মাই বিয়া পাতবে আজিকালিৰ বুঢ়ক যে দেখোন মোৰ মাই বিয়া পাতবে হ'ব নেকি মোৰ মাই হৰি বলা হৰি বলা হৰি বলা এই হিমতে বিয়াখন সমাপন আয়তি গণক দেখিছে যি পৰিবহন কৰিছো অৰ্জুনৰ পূৰ্বজন্ম আপোনালোকে চাগে আগতে শুনিছে তথাপিতো নামটি বহুত ভাল পাওঁ সেইটো কাৰণে এৰিব পৰা নাই আজিলৈকে গাই আহিছো আৰু লগতে যিজন মহান দাতাই মোলৈ এই ধনখিনি আগবঢ়াইছে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি তেখেতৰ বহুমূলীয়া ধনখিনি মই মোৰ ভৱিষ্যত জীৱনৰ আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিছোঁ লগতে মোৰ চমু পৰিচয়টি মই দাঙি ধৰিছোঁ মই বিনয় ৰাজকুমাৰ মোৰ দেউতাৰ নাম স্বৰ্গীয় পৰমা কুমাৰ গাঁও বালিভদ্ৰ ডাকঘৰ বালিভদ্ৰ মহকুমা ৰঙিয়া আৰু জিলা কামৰূপ অসম আৰু মোৰ গুৰুজনা পৰিচয় মই দাঙি ধৰিছোঁ মোৰ গুৰু সদৌ অসম নাগাৰা নাম সংঘৰ সকলোৰে পৰিচিত আমাৰ দলত উপস্থিত আছে তেখেতক এবাৰ থিয় হ'বলৈ মই অনুৰোধ জনাইছোঁ মোৰ গুৰুজনা শ্ৰীকৃষ্ণকান্ত দাস ধন্যবাদ শুভৰাত্ৰি মই আগতে তেখেতৰ নাম শুনাও নাই চোৱাও নাছিলোঁ এদিন মই ভাবি আছিলোঁ যে আহোচ যোৱা নামত মই পাঠক মাতিম ভাল পাঠক এজন মাতিম বুলি ভাবি আছিলোঁ আৰু তেনেতে মই মোৰ বন্ধু আছিল আমাৰ পৰমেশ্বৰ শৰ্মা তেখেতক ক'লোঁ বোলে মই পাঠক মাতিম মোক তোমাৰ হেৰিত আছে নেকি কোনোবা তেতিয়া তেখেতে মোক ক'লে ইউটিউবত একজন বিনয় বুলি এজন আছে চোৱাচোন তুমি তাৰপিছত মই ইউটিউবত চালোঁ চাই মই একচুৱেলি মাতটো ভাল পাই মই মাতিছোঁ আচলতে যে ইমান ধুনীয়া কণ্ঠ এই কণ্ঠ যাতে সদায় থাকে তাৰ কাৰণে ভগৱানৰ ওচৰত কামনা কৰিছোঁ আৰু আজি মোৰ এই ঘৰত পদধূলি দি আমাক যি উৎসাহিত কৰিলে আৰু তেখেতসকলৰ যি নাম পৰিবহণ কৰিলে
খুবেই মই আনন্দিত আৰু ৰাইজেও নিশ্চয় ভাল পাইছে গতিকে নাম ভাল পাইছোঁ আৰু প্ৰথমতেই তেখেতক মই আদৰণি জনাব লাগিছিল কিবা অলপ অসুবিধা হৈ থাকিল মই দৌৰা দৌৰি কৰি থাকিলোঁ সেইখিনিতে তেখেতক আদৰণি জনোৱা নহ'ল সেয়েহে সদৌ শেষত আমাৰ পৰিয়ালৰ তৰফৰ পৰা এখন ফুলাম গামোচা আমাৰ জাতীয় যিটো আমাৰ গামোচা আমাৰ জাতীয় প্ৰতীক বুলি ক'ব পাৰোঁ আৰু সেই গামোচাৰে মই তেখেতক আন্তৰিক অভিনন্দন জনাম আৰু তেখেতক মই আমাৰ এই অভিনন্দন জনাব মোৰ খুৰা শ্ৰীযুত প্ৰভাত চক্ৰৱৰ্তীদেৱে তেখেতক মই আন্তৰিক অভিনন্দন জনাবলৈ আহ্বান জনালোঁ লগতে খুৰাক মই দুআষাৰ ক'ব